हाय फ्रेंड्स स्वागतम জনাইছো আপোনালোকক টু আসামি সিস্টাৰছৰ অন্য এটি ভিডিঅ'লৈ আজি আমি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছো সেইটো হৈছে ব্ৰেডৰ পায়স এই ৰেচিপিটো 10 মিনিটতে বনোৱা হয় আপোনালোকে বনাই খাই চাব পাৰে খুবেই ভাল লাগে খাবলৈ আৰু আপোনালোকে সৰু ল'ৰা ছোৱালীকো খুৱাব পাৰে যিহেতুকে বেছি সময়ৰ প্ৰয়োজন নহয় তাৰ কাৰণে মই লৈছো এই ব্ৰেড এক পেকেট আৰু লৈছো কাজু কেইটামান খিচমিচ কেইটামান আপোনালোকে থাকিলে দিব নাথাকিলে নিদিলেও হ'ব তাৰপাছত মই এয়া লৈছো ঘিউ আৰু গাখীৰ লৈছো মই আধা লিটাৰ গৰু গাখীৰ আপোনালোকে কিনা গাখীৰো দিব পাৰে প্ৰথমতে মই এয়া ব্ৰেডৰ পেকেটটো ফালি লৈছো ফালি মই ব্ৰেডটো উলিয়াই ব্ৰেডৰ যিটো ব্ৰাউন কালাৰৰ অংশ হেখিনি মই এৰুৱাই লম এয়া মই এখিনি এৰুৱাই দিছো চাও আপোনালোকে এনেদৰে কৰিব এই ৰেচিপিটো আমি ৰাতিপুৱা জলপান হিচাপেও খাব পাৰো যিহেতুকে বেছি সময় নালাগে বনাওতে তাৰ পাছত মই এখিনি সৰু সৰুকে কাটি ললো এয়া তাৰপাছত মই এতিয়া এখিনি হাতৰ এনেকৈ চিঙি লৈছো চাও তাৰ পাছত মই এফালে কেৰাহীখন পাতি দিলো আৰু পাতি দিয়া লগে লগে মই ইয়াত দি দিছো গাখীৰখিনি আৰু আপোনালোকে গেছৰ জুইটো মিডিয়াম কৰি থব তাৰ পাছত মই কাজু কিচমিচ কেইটা ধুই পেলাই এতিয়া ইয়াত দি দিম এয়া চাও এনেকৈ আপোনালোকে বনাই খাবচোন খুব ভাল লাগে খাবলৈ এখিনি এতিয়া মই অকমান লৰাই দিছো তাৰপিছত উতলিব দিম এয়া উতলি আহিলে তাৰপিছত মই ইয়াত দিছো 1 কাপ চেনি আপোনালোকে কিমান মিঠা খাই নিজৰ জোখমতে দিব তাৰপিছত মই এখিনি লৰাই দিছো তাৰপিছত আকৌ উতলিব দিছো তাৰপিছত এখিনি উতলি যোৱাৰ পাছত মই এতিয়া ইয়াত দি দিম এয়া ব্ৰেডৰ টুকুৰা কেটা এয়া চাওক এয়া দি দিছো আকৌ মই এখিনি লৰাই লম এয়া মই গোটেইখিনি লৰাই লৈছো মোৰ গাখীৰৰ পৰিমাণ যেহেতু অকমান কম হলে চাওক গাখীৰখিনি কমি গল মই ইয়াত আকৌ অলপ গাখীৰ এড কৰি দিম আপোনালোকৰ যদি এনেকৈ গাখীৰ কমি যায় এনেকৈ এড কৰি দিব পাৰে আপোনালোকেও তাৰপিছত আকৌ মই এখিনি লৰাই লৈছো আৰু গোটা গোটা হৈ থকা কাৰণে মই হেতাখন দি এনেকৈ ভাঙি দিছো এয়া চাওক এনে ধৰণে কৰিব আৰু ইয়াত মই দিম ঘিউ 1 চামুচ যেহেতু ইয়াত ঘিউটো দিলে বৰ ধুনীয়া গোন্ধ এটা ওলাই আপোনালোকে যদি ঘিউ গোন্ধ ভাল পায় দিব পাৰে আৰু যদি ভাল নাপায় তেতিয়া নিদিলেও হ'ব আকৌ এখিনি মই লৰাই দিছো এ হৈ গল তাৰপিছত মই গেছটো অফ কৰি দিলো হৈ গল আমাৰ ব্ৰেডৰ পায়স খুবেই টেষ্টি ৰেচিপি কিন্তু আপোনালোকৰ 10 মিনিটতে বনোৱা হ'ব বেছি সময়ৰো প্ৰয়োজন নাই লৰালৈকো আপোনালোকে বনাব পাৰিব আপোনালোকে জনাব আমাৰ ৰেচিপিটো কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু যি সকল আমাৰ চেনেলৰ নতুন ভিউয়াৰ্স হয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে সোনকালে পায় আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ